আজি বনাওঁ বোলো ঘৰতে জলফাই আচাৰ। প্ৰথমতে মই জলফাইখিনি অকণমান বইল কৰিছোঁ নিমখ আৰু হালধি দি। তাৰপিছতে মই যোগাৰ কৰি লৈছোঁ মছলাখিনি। ধুনীয়াকৈ মছলাত লৈছোঁ মই জিৰা, শুকান জলকীয়া, সৰিয়হ, ধনিয়া গুটি আৰু পাঁচফোৰণ। জলফাইখিনি সৰু সৰুকৈ কাটি মই এদিনৰ কাৰণে শুকুৱাই ল'লোঁ। আৰু এইফালে তাৰ পাছদিনাখন ধুনীয়াকৈ কেৰাহীতে মই মছলাখিনি আৰু শুকান জলকীয়াখিনি অকণমান ৰঙা হোৱালৈকে ভাজি লৈছোঁ। আৰু এইখিনি আচলতে মই মিক্সাৰত গ্ৰাইণ্ড নকৰোঁ, মই খুন্দনাত খুন্দিম। এইবাৰ ভাবিছোঁ যে খুন্দনাত খুন্দি পিনি মছলাখিনি মই আচাৰত দিম। আৰু এইফালে দেখিছেনে ইমান বেছি ধুনীয়াকৈ আচলতে জলফাইখিনি শুকাই গৈছে। তাৰপিছতে কেৰাহীতে অকণমান তেল গৰমাই ল'লোঁ আৰু এইফালে মছলাখিনি ধুনীয়াকৈ মই জলফাইখিনি দি দিছোঁ। তাৰপিছতে মই ইয়াতে দিছোঁ গৰম কৰি থোৱা তেলখিনি আৰু সোৱাদ অনুসৰি নিমখ দি ধুনীয়াকৈ মই সকলোখিনি মিক্স কৰি লৈছোঁ। দেখিবলৈও আচলতে বহুত বেছি ধুনীয়া হৈছে আৰু এই আচাৰটো আপোনালোকে বহুত দিনলৈকে থৈও খাব পাৰিব। যদি ভাল লাগিলে তেতিয়াহ'লে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব।